বন্ধুসকল মোৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি ভিডিঅ'টো বিদ্যালয়ৰ ওপৰত বনাইছোঁ। আমাৰ বিদ্যালয়ত আজি শিৱসাগৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি এটা ছাত্ৰ ছাত্ৰীৰ মাজত টক শ্ব' অনুষ্ঠিত কৰিছোঁ। তাৰে ভিডিঅ' আপোনালোকক আজি দেখাম। লিজা হলিগৈ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী, অৰ্চিতা চাৰুকীয়া ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী, বিশাল ফুকন অষ্টম শ্ৰেণীৰ ছাত্ৰ, অভিনন ফুকন সপ্তম শ্ৰেণীৰ ছাত্ৰ, ঝৰ্ণা বৰগোহাঁই সপ্তম শ্ৰেণীৰ ছাত্ৰী, গৌৰী দিহিঙীয়া ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী, অৰ্পিতা মহন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী আৰু পূৰ্ণিমা সন্দিকৈ সপ্তম শ্ৰেণীৰ ছাত্ৰী। পোনপ্ৰথমে আমি বিশাল ফুকনৰ পৰা তেওঁৰ সপোনৰ শিৱসাগৰখন মোক কেনেকৈ। নমস্কাৰ, আজি এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ পাই মই খুবেই আনন্দিত হৈছোঁ। মই মোৰ সপোনৰ শিৱসাগৰখনত বানপানী আৰু গৰাখহনীয়াৰ লগতে কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰি তুলিব বিচাৰোঁ। বানপানীৰ পৰা লগতে নতুনকৈ মথাউৰি নিৰ্মাণ কৰিব লাগিব আৰু গৰাখহনীয়াৰ পৰা ৰক্ষা পাবলৈ আমি নদী দাঁতিকাষৰীয়া অঞ্চলবোৰত গছ গছনি ৰোপণ কৰিব লাগিব। তেতিয়াহে আমি গৰাখহনীয়াৰ পৰা ৰক্ষা পাম। নলা নৰ্দমাত জাবৰ জোঁথৰ পেলাই সৃষ্টি কৰা কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা পাবলৈ আমি নতুনকৈ নলা নৰ্দমা খান্দি জাবৰ জোঁথৰবোৰ নলা নৰ্দমাত নেপেলাই ডাষ্টবিন নতুবা এখন নিৰ্দিষ্ট ঠাইত পেলাই আমি কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা পাব পাৰিম। ধন্যবাদ। বিষয়ে কি ক'ব বিচাৰে তাৰ বিষয়ে জানিব বিচাৰিছোঁ। নমস্কাৰ, আজি শিৱসাগৰ জিলাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা টক শ্ব' অনুষ্ঠানত মই ভাগ ল'বলৈ পাই খুবেই আনন্দিত হৈছোঁ। আজি মই মোৰ সপোনৰ শিৱসাগৰৰ বিষয়ে ক'বলৈ লৈছোঁ। মোৰ সহপাঠীসকলে কৈ গৈছে, মোৰ সপোনৰ শিৱসাগৰৰ বিষয়ে বহুতো কথা কৈ গৈছে। মই তাতো সহযোগ কৰিছোঁ। ইয়াৰ উপৰি মই শিৱসাগৰ জিলাৰ একমাত্ৰ পক্ষী সংৰক্ষিত বনাঞ্চল পানীৰ বিষয়ে ক'বলৈ লৈছোঁ। পানী পক্ষী অভয়াৰণ্য উন্নত হোৱাটো মই বিচাৰোঁ। পানী পক্ষী অভয়াৰণ্য পশু পক্ষী যাতে বধ নকৰে। পানী পক্ষী অভয়াৰণ্যত যোৱা পৰ্যটকসকলৰ বাবে বাট পথ আহল বহল কৰি যাতে দিয়ে। ধন্যবাদ। গৌৰী দিহিঙীয়ালৈ ধন্যবাদ। ইয়াৰ পিছতে আমি কৃষ্ণজ্যোতি গগৈৰ পৰা তেওঁৰ সপোনৰ শিৱসাগৰত পৰ্যটন উদ্যোগ কেনেকুৱা হ'ব হোৱাটো বিচাৰে তাৰ বিষয়ে জানিব বিচাৰিছোঁ। নমস্কাৰ, আজি এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ পাই মই খুবেই আনন্দিত। যিহেতু মোৰ আগৰ সহপাঠীসকলে কৈ গৈছে যে বহুতো বিষয় কৈ গৈছে, তাৰ লগত ময়ো এটা বিষয় যোগ দিবলৈ লৈছোঁ। পৰ্যটকসকলৰ বিভিন্ন আগমন আৰু বৃদ্ধিৰ ক্ষেত্ৰত যাতে বিভিন্ন ব্যৱস্থাসমূহ আমি হাতত দাঙি ধৰিব লাগিব। পৌৰাণিক কীৰ্তিচিহ্নসমূহ সংৰক্ষিত আৰু তাৰ উপৰিও সৌন্দৰ্যতা বৃদ্ধি কৰিব লাগিব। আমাৰ বকলা অঞ্চলত থকা ৰজা মহাৰজাসকলৰ দিনৰে পৌৰাণিক এজোপা বৃক্ষ, সেই বৃক্ষজোপা 500 বছৰ আগৰেই কৃষ্ণজ্যোতি গগৈয়ে কৈ যোৱা 500 বছৰৰ পুৰণি গছজোপাৰ নাম হৈছে বাখৰ বেঙেনা গছ। ইয়াৰ পিছতে আমি পূৰ্ণিমা সন্দিকৈ পৰা তেওঁৰ সপোনৰ শিৱসাগৰত যাতায়াত ব্যৱস্থা কেনেকুৱা হোৱাটো বিচাৰে আমি জানিব বিচাৰিছোঁ। আজি মই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই খুবেই আনন্দিত হৈছোঁ। মোৰ সপোনৰ শিৱসাগৰখনত যাতায়াত ব্যৱস্থা মই উন্নত হোৱাটো বিচাৰোঁ। নগৰ অঞ্চলৰ ৰাস্তা ঘাট বহল হয় যাতে যান জঁটৰ সৃষ্টি নহয় আৰু গাঁও অঞ্চলৰ ৰাস্তা ঘাট যাতে পকী হয় আৰু পৰ্যটকৰ আকৰ্ষণৰ স্থলী হয়। ৰেলপথ আৰু বিমানপথ যাতে সুচল হয়। ধন্যবাদ। ইয়াৰ পিছতে আমি গগৈৰ পৰা তেওঁৰ সপোনত শিৱসাগৰত স্বাস্থ্য ব্যৱস্থা কেনেকুৱা হোৱাটো বিচাৰে আমি জানিব বিচাৰিছোঁ। আজি মই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই অতি আনন্দিত হৈছোঁ।
ইতিমধ্যে মোৰ সহপাঠীসকলে বিভিন্ন বিষয়ত কৈ গৈছে। মই আমাৰ শিৱসাগৰখনৰ স্বাস্থ্য ব্যৱস্থাৰ ওপৰত ক'ম। শিৱসাগৰ জিলাৰ ঠাই ঠাই যাতে চিকিৎসালয় হয় আৰু সেই চিকিৎসালয়বোৰত উন্নত মানৰ ঔষধ ব্যৱস্থা কৰে আৰু তাত ডক্টৰ নাৰ্ছৰ ব্যৱস্থা কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে আমাৰ শিৱসাগৰত এখন মেডিকেল কলেজ স্থাপিত কৰিব লাগে। এইকেইটা কাম কৰিলে আমাৰ শিৱসাগৰৰ বহুত আগুৱাই যাব বুলি মই ভাবোঁ। ধন্যবাদ। শিৱসাগৰৰ শিক্ষাৰ ব্যৱস্থাৰ বিষয়ে জানিব বিচাৰিছোঁ। নমস্কাৰ, আজি মই টকছত অংশগ্ৰহণ কৰিবলৈ পাই খুবেই আনন্দিত হৈছোঁ। শিৱসাগৰ জিলাৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে মই আজি টকছত অংশগ্ৰহণ কৰিছোঁ। আপোনাৰ শিৱসাগৰত শিক্ষাৰ বিভাগত আগুৱাই যাবলৈ মই কামনা কৰিছোঁ। আমাৰ শিৱসাগৰৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যাব লগা কৰে। মই ভাবোঁ যে আমাৰ শিৱসাগৰতে যদি বিশ্ববিদ্যালয় আৰু কাৰিকৰী মহাবিদ্যালয় থাকে তেনেহ'লে ভাল হ'ব। ধন্যবাদ। ইয়াৰ পিছতে আমি নবীন ফুকনৰ পৰা তেওঁৰ সপোনৰ শিৱসাগৰত ঐতিহাসিক কীৰ্তিচিহ্নসমূহ কেনেকুৱা কৰিব বিচাৰে জানিব বিচাৰিছোঁ। এই অনুষ্ঠানটি অংশগ্ৰহণ কৰিবলৈ পাই মই বহুত আনন্দিত হৈছোঁ। আপোনাৰ শিৱসাগৰত থকা ঐতিহাসিক কীৰ্তিচিহ্ন যেনে ৰংঘৰ, কাৰেংঘৰ, তলাতল আদি কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰি ৰাখিব বিচাৰোঁ আৰু পৰ্যটকসকলক আকৰ্ষণ কৰিবৰ কাৰণে ধন্যবাদ। ইয়াৰ পিছতে আমি অৰ্চিতা চাৰুকীয়াৰ পৰা খোৱা পানীৰ ব্যৱস্থা কেনেকুৱা কৰিব বিচাৰে জানিব বিচাৰিছোঁ। আৰু পানী নহ'লে প্ৰাণী জীয়াই থাকিব নোৱাৰে। সেয়ে মই চৰকাৰক অনুৰোধ কৰোঁ যাতে তেওঁ গাঁৱে গাঁৱে বিশুদ্ধ খোৱাৰ পানীৰ ব্যৱস্থা কৰি দিয়ে। ধন্যবাদ। অৰ্চিতা চাৰুকীয়ালৈ ধন্যবাদ। ইয়াৰ পিছতে আমি ৰঞ্জিত সন্দিকৈৰ পৰা ঐতিহাসিক পুখুৰীসমূহৰ ব্যৱস্থা কেনেকুৱা কৰিব লাগে জানিব বিচাৰিছোঁ। নমস্কাৰ, আজি এই টকছত অংশগ্ৰহণ কৰিবলৈ পাই মই বহুত সুখ অনুভৱ কৰিছোঁ। মোৰ সহপাঠীসকলে কোৱা বিষয়সমূহত মই একমত। তাৰ লগতে ৰজাদিনীয়া যিসমূহ পুখুৰী সেইসমূহ উন্নত কৰিব বিচাৰোঁ। মোৰ সপোনৰ শিৱসাগৰৰ পুখুৰীসমূহৰ কাষে কাষে বৃক্ষৰোপণ কৰিব বিচাৰোঁ আৰু লগতে পৰ্যটকৰ আকৰ্ষণৰ কাৰণে লাইটিঙৰ ব্যৱস্থা আৰু ব'টিঙৰ ব্যৱস্থা কৰিব বিচাৰোঁ। ধন্যবাদ। ধন্যবাদ। ইয়াৰ পিছতে আমি জনা গোহাঁইৰ পৰা কৃষি উদ্যোগ কেনেকুৱা হ'ব লাগে তাৰ বিষয়ে জানিব বিচাৰিছোঁ। নমস্কাৰ, মই আজি এই টকছত অংশগ্ৰহণ কৰিব পাই খুবেই ভাল লাগিছে। আমি সকলোৱে জানো অসমত 80% লোক কৃষিজীৱী। কৃষিখণ্ডত উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ কৰি উৎপাদনকাৰীসকলৰ ওপৰত গুৰুত্ব দিব লাগে। যিহেতু শিৱসাগৰ সৰহসংখ্যক লোকেই কৃষিজীৱী। কৃষিখণ্ডত আগুৱাই নিলে অৰ্থনৈতিকভাৱে সবল হ'ব। ধন্যবাদ। লিজা সন্দিকৈৰ পৰা ক্ৰীড়াৰ ব্যৱস্থাৰ বিষয়ে জানিব বিচাৰিছোঁ। নমস্কাৰ, আজি এই টকশ্ব' অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই মই সুখী অনুভৱ কৰিছোঁ। যিহেতু মোৰ সহপাঠীসকলে কৈ গৈছে আৰু মই তেওঁলোকৰ লগত একমত। মই তেওঁলোকৰ লগত সংযোগ কৰি মই ক্ৰীড়াৰ ওপৰত কৈছোঁ। আমাৰ শিৱসাগৰ জিলাত ক্ৰীড়া ব্যৱস্থাত উন্নত মানৰ হোৱাটো বিচাৰোঁ আৰু শিৱসাগৰ জিলাত ষ্টেডিয়াম হয় যাতে তাক বিচাৰোঁ। খেলৰ বাবে যাতে একো অসুবিধা নহয় আৰু প্ৰতিখন বিদ্যালয়ত এজন খেলৰ শিক্ষক হ'ব লাগে। যিহেতু মই খেল খেলি ভাল পাওঁ, যদি লিজা সন্দিকৈ কোৱাৰ দৰে আমাৰ শিৱসাগৰ জিলাতো ষ্টেডিয়াম স্থাপিত হয় তেতিয়া মই বহুত ভাল পাওঁ। এইবাৰ তৰাৰী দাসৰ পৰা দৰিদ্ৰ নিৰ্মূলৰ বিষয়ে আমি জানিব নমস্কাৰ, মই আজি এই টকছত অংশগ্ৰহণ কৰি
কৰি বহুতেই সুখী হৈছোঁ। মই মোৰ সপোনৰ শিৱসাগৰৰ বিষয়ে ক'বলৈ লৈছোঁ। বহুতো দৰিদ্ৰতা মানুহৰ অভাৱ পূৰণ নহয়। টকা পইচাৰ ক্ষেত্ৰতো বহুতো অভাৱ হয়। পঢ়া শুনাৰ ক্ষেত্ৰতো বহুতো অভাৱ হয়। বানপানীয়ে মানুহৰ ঘৰ দুৱাৰ ৰাস্তা পথ আদি উটুৱাই লৈ যায়। বছৰে বছৰে বনাবলগীয়া হোৱাৰ বাবে দৰিদ্ৰতা মানুহবোৰ বেছি দৰিদ্ৰতা হৈ যাব লগা হয়। আজিকালি চৰকাৰে ৰেচন খোৱা পানী ঘৰ দুৱাৰ যোগান দিলেও তাৰো মাজতে বহুতো দৰিদ্ৰতা লোক ৰৈ যাব লগা হৈছে। মই চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ যে এই দৰিদ্ৰতা লোকসকলক চৰকাৰে যাতে সহায় সহযোগ আগবঢ়ায়। ধন্যবাদ। এই সকলো কামবোৰ হয় তেতিয়া বহুত ভাল হ'ব। মই মোৰ সহপাঠীসকলে উপস্থাপন কৰা এই বিষয়কেইটাত সন্মত হৈছোঁ। ময়ো মোৰ সপোনৰ শিৱসাগৰখনত কীৰ্তিচিহ্ন সংৰক্ষণ সৌন্দৰ্যবৰ্ধন পৰ্যটন উদ্যোগ যাতায়াত আৰু ঐতিহাসিক পুখুৰীসমূহ পানী দি অভয়াৰণ্যৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন বানপানী আৰু গৰাখহনীয়াৰ স্থায়ী সমাধান স্বাস্থ্যৰ উন্নতি শিক্ষাৰ উন্নতি বিশুদ্ধ পানীৰ ব্যৱস্থা কৃষি উদ্যোগৰ উন্নতি দৰিদ্ৰতা নিৰ্মূলৰ লগতে নিৰ্মূল হোৱাটো বিচাৰোঁ। মই মোৰ শিৱসাগৰ জিলাখনৰ ওপৰত চাফ চিকুণৰ ওপৰত গুৰুত্ব দিয়াটো দিব বিচাৰোঁ। মই মোৰ শিৱসাগৰ জিলাখন জাকত জিলিকা কৰি তুলিব বিচাৰোঁ। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মোৰ সহপাঠীসকলে এই অনুষ্ঠানটো সুন্দৰ কৰি তোলাৰ বাবে সকলোকে ধন্যবাদ জনাই মই এই অনুষ্ঠানটি সামৰি লৈছোঁ। ধন্যবাদ। আজি টক শ্ব' সম্পৰ্কত আমাৰ অভিভাৱকসকলৰ পৰা মতটো লৈছোঁ। তেখেতলোকেনো কেনেকুৱা পাইছে কওক। টক শ্ব'টো এইবাৰ প্ৰথম পতা দেখিছোঁ এইখন বিদ্যালয়ত। এনেই ইমান বেয়া পোৱা নাই, ভালেই পাইছোঁ। তেনেকুৱা এটা আকৌ অনুষ্ঠান নেক্সট পৰ্যায়ত আকৌ হওক। ইয়াৰ পৰাই নিতুমণি ৰাজদীপ বাইলুহঁতৰ দৰে মানুহ সৃষ্টি হ'ব ন, সেয়া কঠীয়া তুলি। ঠিক আছে। টক শ্ব'টো কেনেকুৱা পালে? টক শ্ব'টোকে এইবাৰ প্ৰথম পাতিছে যদি অকণমান ভালেই লাগিছে বাৰু। ভাল হৈছে ন? ভালেই হৈছে। পাৰিছে ভৱিষ্যতে ইয়াতকেনো ভাল হ'ব বুলি ভাবিছোঁ। ঠিক আছে। কেনেকুৱা পালে? এবাৰ প্ৰথম পাইছে, আগতে নাই পোৱা। এনেকৈ নিতুমণি শইকীয়া ৰাজদীপ বাইলুং এনেকৈ সৃষ্টি হয় আৰু এনেকুৱা ইয়াৰ পাছলৈ ভাল হয়। আপোনালোকেও কওক অকণমান কেনেকুৱা পাইছে? যাতে এনেকুৱা অনুষ্ঠান হৈ থাকে ন? আপুনি কি ক'ব? ভাল পাইছে ন? ঠিক আছে। আমাৰ ল'ৰা ছোৱালী গাৰ্জেন অভিভাৱকসকলক টক শ্ব'টো চালে কি ন? আপুনি কেনেকুৱা পালে কওক, আপুনিহে ক'ব আচল কথাটো। ভাল পাইছে ন? ঠিক আছে। আপোনাৰ মন্তব্য? ঠিক আছে দিয়ক।